হেল্ল' গাইজ, তো কেনে আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে ভালে আছে। মানে মই বহুত দিন হ'ল মানে ভিডিঅ'বিলাক আপলোড দিব পৰা নাই। ভিডিঅ' বনাওঁ, এডিট কৰা মানে এডিট কৰি পাই নোৱাৰোঁ। তো এতিয়া মানে কি মই ক'ৰবাত এটা জেগাত আহিছোঁ। আজি আপোনালোকক মানে এইটো জেগা এক্সপ্ল'ৰ কৰি দেখুৱাম, কেনেকুৱা হয় মই সেইটো আপোনালোকক দেখুৱাম। বাকী ভাবিলোঁ বহুত দিন হ'ল ন ভিডিঅ' আপলোড কৰিবৰ কাৰণে, সেইটোৰ বাবে মই আজি এটা ভিডিঅ' ষ্টাৰ্ট কৰিব খুজিছোঁ। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ये सब जिनका सावन है। এয়া ওলালোঁ আমি ৰুমৰ পৰা, মানে অকণমান ফুৰিব যাম। ইয়াতে গাড়ীত ইয়াতে উঠিব নে আগত উঠিব? আজি আমি ন শিলিগুৰি ভালদৰে এক্সপ্ল'ৰ কৰিম। মানে মই আহিছোঁ শিলিগুৰিত, এতিয়ালৈকে কোৱা নাছিলোঁ। শিলিগুৰিত আহিছোঁ, তো শিলিগুৰিখন অকণমান এক্সপ্ল'ৰ কৰিম। গাড়ী আহিছে, গাড়ী উঠিব। এনেকুৱা জেগা এটাত গৈ আছোঁ, এইটো পিকনিক স্পট। হা এইটো হ'ল পিকনিক স্পট। এই নদী না। তো গাইজ আমি আহি বৰ্তমান শিলিগুৰিৰ এটা এনেকুৱা জেগাত আহি পালোঁ। সেইটো এইটো অলপো পানী নাই ইয়াতে। মানে নদীয়ে হয় সেইটো, কিন্তু পানী বোলা বস্তুটো নাই ইয়াতে। এইটো ইয়াতে শিৱ মন্দিৰ এটা আছে। মানুহ ইয়াতে পিকনিক স্পট। এইটো সদায় চানডে বোলে বহুত মানুহ হয় ইয়াতে, বহুত। আমি যোৱাৰ কথা আছিলে বেলেগ জেগাত, বিধান মাৰ্কেট বুলি এটা জেগা আছে, তাতে যোৱাৰ কথা আছিলে, কিন্তু তাতে যাব নোৱাৰিলোঁ। ইয়াতে গুচি আহিলোঁ। সেইটো এইবিলাক এইবিলাক ভূটানৰ পাহাৰ, আৰু এইফালে দাৰ্জিলিং। আমি কেইদিনমান পিছত দাৰ্জিলিঙো যাম। আমি বহুত ঘূৰিলোঁ, বহুত ঘূৰি এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। ইয়াতে আমাক চব পিনে লুটিলে। অলপখিনি জেগা যোৱাৰ কাৰণে 10 টকা ভাড়া লাগে ই ৰিক্সাত। এতিয়া আমাৰ এইটো কিটো যাবি নেকি? নেই যায়গা ভাই। এতিয়া গৈ আছোঁ আমি মেছত, মানে আমাৰ ৰুমত। ফাইনেলি ৰুম আহি পালোঁ। তো আজিৰ কাৰণে ইমানে। ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰাৰ কথা বাৰু নকওঁ মই। যদি ভাল লাগে নিজে আপুনি ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে ইমানেই আছিলে। আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ। তো কেইদিনমান পিছত আকৌ ভালদৰে দেখুৱাইছোঁ, মানে এসপ্তাহ পিছত অহা ৰবিবাৰে। তো স্বাস্থ্য ৰহো, খুশ ৰহো, মস্ত ৰহো, টাটা।